Hey guys, মই বিতুমনি আপোনালোকক এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু এতিয়া দুপৰীয়া হ'বলৈ হ'ল আৰু আজি দুপৰীয়া এয়া পানী পিঠা বনাইছিলে চাহৰ লগত খাবলৈ আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন আৰু ৰাতিপুৱা পানী পিঠা বনাইছিলো বুলি আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰোঁ তাৰ পাছত এয়া দুপৰীয়া সাজত চিকেন হ'ব কাৰণ এয়া কাটি লোৱা হৈছে পিঁয়াজ আলু আৰু এয়া এতিয়া ফ্ৰাই কৰি আছোঁ মছলা পিঁয়াজ নহৰু মছলা এনেকৈ দি লৈছোঁ এইখিনি অলপ ভাজি লোৱাৰ পাছত মাংসটো দিম মই ফাৰ্ষ্টতে আলুখিনি ভাজি লৈছোঁ ইয়াতে গৰম মছলা পিঁয়াজ নহৰু চব দি দিছোঁ আৰু এইখিনি মাংস অলপ আধা ভজা আছিলে ইয়াত দি দিম এতিয়া ভালদৰে ফ্ৰাই হোৱাৰ পাছত এতিয়া মই ইয়াত আদাখিনি দি দিম আৰু এইখিনি ৰঙচুৱা হৈছে এইফালে এতিয়া আলু ফ্ৰাই কৰি আছোঁ সৰু সৰু আলু আৰু আপোনালোকক দেখাই দিম এয়া আলু ভাজি আৰু এইফালে ইয়াত আছে কাচকল ফ্ৰাই হ'ব আলু হৈ গৈছে আৰু প্ৰায় এয়া এতিয়া মাংস উতলি আছে আৰু এইফালে মায়ে গাখীৰ উঠাই দিছে আৰু গুটি আলু ভাজি হ'ব আজি সাজত এইফালে ভাতটো উঠাই দিয়া হৈছে আৰু কুকাৰত এয়া আলু ফ্ৰাই হৈছে প্ৰায় আৰু এটাই ঢোল বাজি আছে ঢোল বিহু যিহেতু পালে হুঁচৰি গাবা নে এবাৰ হুঁচৰি কোনটো গান গাবা বিহু পালেহি আৰু দুপৰীয়া সাজত কৈ দিওঁ আমাৰ আজি দুপৰীয়া সাজত আছে এইফালে কাচকল ফ্ৰাই চালাড সৰু আলু ভাজি এইফালে মাংস এইফালে দাইল এতিয়া আমি খাই লওঁ এতিয়া মই ভাত খাই আছোঁ এতিয়া ভাত পানী খাই আছোঁ এইফালে ইয়াত দৈ আছিলে ঘৰত বনোৱা চিৰাৰ লগত টেষ্টি কৰি আছোঁ আৰু এইফালে আইতাহঁতেও টেষ্টি কৰিছে আৰু ভৈৰৱে দৈ খোৱা নাই গাখীৰ খাইছে ভাল হৈছে না 1, 2, 3, 4. The dog says Bobo. The cat says Mew. The sheep says Bebe. The little pig says Wewe. The cow says Cow Cow. The hen says Cluck Cluck. The cock says ছাগলীয়ে কেনেকৈ মাতে